নমস্কাৰ, আপোনালোকৰ বাৰু ভালনে? যোৱাকালি বুদ্ধ পূৰ্ণিমা উপলক্ষে আমাৰ গাঁৱত শ্ৰী শ্ৰী বিষ্ণু হোম উদযাপন কৰিছিলে। তাৰে ভিডিঅ' এটি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টি মই কালি আপলোড দিম ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱত মই কালি দিব নাপালোঁ। যা নহওক, ইমান যে ভাল লগা পৰিৱেশ এটা আছিলে। গাঁৱৰ আটাই মিলি পূজাখন খুব ধুনীয়াকৈ নিয়াৰিকৈ চলাইছে। পূজাখনত মুখ্য অতিথি হিচাপে ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ মাননীয় শ্ৰীযুত চম্পক শৰ্মাদেৱ আমাৰ মাজত উপস্থিত আছিলে, যাৰ সংলাপ শুনি গাৰ নোম থিয়ৰি উঠে। লাজ তহঁতৰ লাগিব লাগে, তহঁতৰ যে নেকি আমাক পাইদা কৰি দুনিয়াৰ জুঠা খাবলৈ দিলে। লাজ হ'ব দিয়ক, সংলাপ এই এবাৰ আহি আছো আপোনালোকৰ মাজত। তাতো নালাগে, বহুত কষ্ট হবে ইন্সপেক্টর, বহুত কষ্ট। প্রথম দিনে তোর বাহাদুর দেখাই দিবি, মানে সিলসিলা বহুত তাকত ওয়ালা ইন্সপেক্টর আছে, লেকিন একো ফায়দা নাই। মোরে হাত বহুত লম্বা আছে, ইচ্ছা করলে তোর মই হাওয়া করে দিব পারো, হাওয়া। তেখেতক লগ পাই খুব ভাল লাগিলে। তাৰে পিছত আমি আটাইয়ে প্ৰসাদ গ্ৰহণ কৰি ভোগ ঘৰলৈ আগবাঢ়িলোঁ। তাৰে পিছত আবেলি মামাহঁতৰ ঘৰলৈ শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা বুলি যাবলৈ ওলালোঁ। পূজাৰ শেষত প্ৰসাদ আৰু ভোগ গ্ৰহণ কৰি মা, মই, দেউতাই ৰাতি 10টামান বজাত মামাহঁতৰ ঘৰৰ পৰা ঘৰলৈ ওলালোঁ। ঘৰ পায়ে মায়ে গাঁৱত পূজা সমিতিয়ে আয়োজন কৰা নাগাৰা নাম চাবলৈ গ'ল। মোৰ পিছে যোৱা নহ'ল। আৰু এয়া ৰাতিৰ আকাশখন চাওকচোন। পূৰ্ণিমাৰ দিনাখনে আকাশখন চাবলৈ ইমান ধুনীয়া হয় নহয়নে বাৰু? ভগৱানে সকলোৰে কুশল কৰক।